নমস্কাৰ বন্ধুসকল, মই ৰীনামণিয়ে আজি আপোনালোকলৈ এটি অতি সহজ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে এটা চাটনিৰ ৰেচিপি। এয়া আপোনালোকে চাওকচোন মই কেনেদৰে প্ৰস্তুত কৰিছোঁ। এই ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় বস্তুসমূহ হৈছে এয়া চাওক, মচন্দৰী। আপোনালোকে দেখিছে মচন্দৰী শাক সকলোৱে চিনি পাই চাগে। মচন্দৰী শাক স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। মচন্দৰী শাক পেটৰ কাৰণে ভাল, ডিচেণ্ট্ৰিৰ কাৰণে ভাল। গতিকে এই মচন্দৰী শাক আৰু এয়া মই কেইটামান মগু দাইল ধুই পেলাই এঘণ্টা সময় বাতিত তিয়াই ৰাখিছোঁ। এয়া চাওক, মগু দাইল এয়া এঘণ্টা সময় ধুই পেলাই মই বাতিত তিয়াই ৰাখিছোঁ। আৰু লাগিব আপোনাক এফাল নেমু, 3টা কেঁচা জলকীয়া আৰু 8 ফুটা নহৰু। এতিয়া মই প্ৰথমতে এই মচন্দৰী পাতকেইটা মিক্সাৰত ভৰাই লৈছোঁ। তাৰপাছত ইয়াৰ ওপৰতে এতিয়া মই এই মগু দাইলকেইটা পানীৰ পৰা টুকি দি দিম। এয়া মগু দাইলখিনি দি দিলোঁ। তাৰপাছত এতিয়া মই এই নহৰু 8 ফুটা ইয়াতে দি দিছোঁ। কেঁচা জলকীয়া 3টা দিছোঁ। চাটনিটো অলপ জ্বলা হ'লে বেছি ভাল লাগে। আৰু অকণমান নিমখো মই ইয়াতে দি দিছোঁ। ইচ্ছা কৰিলে নিমখটো আপোনালোকে গ্ৰাইণ্ডাৰত দিয়াৰ পিছত গুড়ি কৰাৰ পিছতো দিব পাৰে, কিন্তু মই ইয়াত লগতে দি দিছোঁ। তাৰপাছত এতিয়া এইটো মই গ্ৰাইণ্ডাৰত উঠাই দিম। এয়া আমাৰ চাটনি তৈয়াৰ হৈ গ'ল। মই এতিয়া লাহেকৈ চিচাৰ বাতিটোত এইখিনি উলিয়াই দিছোঁ। এতিয়া মই ইয়াত নেমু চেপি দিম। এয়া আমি প্ৰথমতে লৈ লৈছিলোঁ এফাল নেমু। এই নেমুটো এতিয়া মই কাটি পেলাই এনেকৈ ইয়াত লাহেকৈ চেপি দিম। এয়া আমাৰ নেমু চেপা হৈ গ'ল। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। এয়া ভালকৈ মিক্স কৰি দিলোঁ। এতিয়া অলপ টেঙাও হ'ল। আমি নেমুখিনি চেপাৰ পিছত এখন চামুচেৰে ভালকৈ মিক্স কৰি দিলোঁ। আৰু এয়া আমাৰ চাটনি প্ৰস্তুত হ'ল। বন্ধুসকল, মোৰ এই ৰেচিপিটো আপোনালোকৰ নিশ্চয় ভাল লাগিব আৰু আপোনালোকে নিজেও ট্ৰাই কৰি চাব, এবাৰ বনাই চাব। আৰু মোৰ যদি আপোনালোকৰ আজিৰ ৰেচিপিটো পচন্দ হৈছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।